বাহ ঐ এইকেইটা কলৈ যাও ঐ তোনকেইটা কলৈ যাও এই চিনিবা আহো ওলাই যাও চাইকেলখনৰ অৱস্থা চা এইখনত চোন একোৱে নাই বেগ নাই হেৰি নাই তহঁতে কেনেকৈ চলাইছ আৰু এই অকণমানিকা পোৱালীজনীক লৈ 3টা উঠিছ এইখন চাইকেলত বাপৰে বাপ তহঁতে কম মই সাৰ নহয় দেই এই পোৱালীজনীকো লৈ পেলাই এইখন চাইকেলত 3টা উঠিছ যদি কিবা এটা হয় এই পোৱালীজনী যদি কিবা এটা হয় ঐ তহঁতৰ জ্ঞান কেতিয়া আহিব হা ক শুনি ল মই কওঁ শুন এই এনেকুৱা সৰু পোৱালি এনেকৈ চাইকেলত নুঠাবি কিয় নুঠাবি জাননে এই আহা মোৰ কোচতে আহা তুমি মোৰ কোচলৈকে আহা ইহঁতৰ তাত নুঠিবা দেই ইহঁতৰ তাত নুঠিবা কাৰণ ইহঁতে এতিয়া এইকেইটা নাজানে নহয় এইকেইটা তহঁতৰ কেতিয়া জ্ঞান আহিব বাৰু এতিয়া তহঁতে পঢ়িছনে নাই পঢ়িছ কিহত গোসাঁই তই কিহত পঢ়িছ গোসাঁই সেইকাৰণে অকণ পোৱালি সোপাই এনেকৈ লৈ পেলাই তহঁতে এনেকৈ টিকিল দিলে নেপায় নহয় আজিৰ পৰা হ'ল দে বাৰু নাজানো নহয় আজিৰ পৰা তেনেকৈ নকৰিবি আৰু দেই এইফালে চাই আজিৰ পৰা আৰু তেনেকুৱা কাম নকৰিবি এই সৰু পোৱালীজনী তই চাইকেলত উঠাই লৈছে তাকো ইয়াত বেগ নাই হয়নে নহয় বেগ নোহোৱা চাইকেলত উঠাই ল'লে যদি ক'ৰবাত লগাব লাগিব বুজি পাইছোঁ তহঁতে লগাবি কিন্তু এতিয়া আকৌ তহঁতে নলগোৱাকৈ এনেকৈ পোৱালীজনীকো উঠাই লৈছ আৰু তহঁত দুটাও উঠিছ কেনেকৈ হ'ব এইয়া পোৱালীজনী নাযাওঁ বুলি কৈছে ভয় তেতিয়া একো নহয় নালাগে মই লৈ যাম এতিয়া একো নহয় আজিৰ পৰা তহঁতে এনেকুৱা কাম নকৰিবি ভৱিষ্যতে এনেকুৱা কাম নকৰিবি আৰু দেই হ'ল আৰু দে নাম কি কৈছে ডাঙৰ মানুহে